মই মৌচুমী আৰু আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ এই ভিডিঅ'টোলৈ। আজি মই ভিডিঅ'টো লৈ আহিছো মা আৰু বাচ্চাৰ ওপৰত। ভিডিঅ'টো হৈছে যে আমি বাচ্চাক ৰাতি যাতে বাচ্চা ভালকে শুৱে, এটা বেবি যাতে ভালকে শুৱে তাৰ কাৰণে আমি কি কৰিব পাৰো। মোৰ দুজন ল'ৰা আছে সৰু, সিহঁতৰ লগত মই যিকিটা টিপছ ফলো কৰিছো, নাইট টাইম ৰুটিন ফলো কৰিছো, সেইটোৱে মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিব আহিছো যাতে আপোনালোকৰ সহায় হয় আৰু আপোনালোকেও কৰি চাবচোন। সহায় হলে বহুত ভাল লাগিব আৰু যদি আপোনালোকৰ কাৰোবাৰ সহায় হয় মোক কমেন্ট কৰিবলৈ নাপাহৰিব। বাচ্চাটো জানেই আপোনালোকে যে বেবি শুৱাত বহুত দিগদাৰি কৰে, কিন্তু তাৰ কাৰণে আমি কিছুমান টিপছ ফলো কৰিব পাৰো সৰু যিটো কৰিলে বাচ্চা ৰাতি শুৱাত সিহঁতৰো কমফৰ্ট হয়, লগতে আমিও ভালকে শুব পাৰো। কাৰণ আমাৰ টোপনিটো আৰু মাকৰ টোপনিটো বাচ্চাৰ ওপৰতে এতিয়া ডিপেণ্ডেণ্ট হৈ যায়। বাচ্চা অহাৰ পিছত যেতিয়া প্ৰথম বাচ্চা হস্পিটেলত থাকে, হস্পিটেলত থাকোঁতেতো আমি হস্পিটেলৰ ৰুটিন মতে চলিব লাগে। হস্পিটেলৰ পৰা ঘৰত অনাৰ লগে লগে যেতিয়া আমাৰ অলপ ঘৰখন ঠিক হোৱাৰ লগে লগে আমি ৰাতি এটা সিহঁতৰ শুৱাৰ কাৰণে এখন ৰুটিন টাইপ ফলো কৰিব পাৰোঁ। আৰু ৰুটিন ফলো কৰিলে কি হয়, বাচ্চাটো তেতিয়া গম পায় যে এইটো শুব লাগে বা এইটো এতিয়া টাইম, সিহঁতৰ লাহে লাহে বস্তুবোৰ সিহঁতে ফিল কৰে ন, সিহঁতো এডপ্ট হৈ যাব বাচ্চাটো। তো তাৰ কাৰণে আমি কৰিব লাগে যে ৰাতি যেতিয়া আমি শুবৰ হৈ যায়, যিটো সময়ত আমি শুওঁ সেইটো সময়ত আমি বাচ্চাক এটা মালিচ দিব পাৰোঁ। যদি গৰমৰ দিন হয় তেতিয়াহ'লে আমি নাৰিকল তেলৰ ব্যৱহাৰ কৰিব পাৰোঁ। নাৰিকল তেলটো পুৰা পাতলা তেল আৰু ভাল হয়, ছালৰ কাৰণেও বহুত ভাল, বাচ্চাৰ কাৰণে মই নিজে ইউজ কৰিছোঁ। আৰু যদি ঠাণ্ডাৰ দিন হয় তেতিয়াহ'লে মিঠাতেল ইউজ কৰিব লাগে, কাৰণ মিঠাতেল গৰম হয় আৰু বাচ্চাৰ শৰীৰটো তেতিয়া গৰম কৰি ৰাখে মিঠাতেলে, আৰু তেতিয়া সিহঁতৰ চৰ্দি কাহ এইবোৰ বহুত কম হয়। মিঠাতেল ইউজ কৰিলে বহুত কম হয়। আৰু একদম সৰু বাচ্চাৰ মিঠাতেল অলপ তালুটো দিব লাগে, তালুটো দিলে সিহঁতৰ চৰ্দিটোও কম লাগে। ভৰি বা গোটেই গাত মালিচ কৰাৰ উপৰিও তালুটো অলপ মিঠাতেল দি থ'ব লাগে, তেতিয়াও সিহঁতৰ চৰ্দি কম লাগে। বহুত বেছিকৈ নহয়, অলপ দি থ'ব লাগে যাতে এইখিনি জেগাটো শুকান হৈ নাথাকে। সৰু বাচ্চাৰ অলপ তেল থাকিব লাগে। বাচ্চা যেতিয়া ৰাতি আমি শুবলৈ লওঁ তেতিয়াহ'লে যদি গৰমৰ দিন হয়, এতিয়া গৰমৰ দিন আহি আছে, তেতিয়া একদম সৰু এমহীয়া দুমহীয়া কেঁচুৱাক নহয়, কিন্তু তাতকৈ অলপ ডাঙৰ বাচ্চাক ৰাতি অকণমান লাহেকৈ কুহুমীয়া পানীত অকণমান গাটো ধুৱাব পাৰে, মানে বা কাপোৰ দি মুচি দিলেও হ'ল। কাপোৰ এখন তিয়াই লৈ, কোমল কাপোৰ বা কটন তিয়াই লৈ মুচি দিলেও হ'ল। গাটো মুচি পেলাই আপুনি মালিচ কৰি একদম পূৰা কোমল কাপোৰৰ সিহঁতৰ ড্ৰেছ এটা পিন্ধাব লাগে, আৰু কাপোৰটো অকণমান লুজ হ'ব লাগে যাতে সিহঁতে ইফাল সিফাল কৰিলে বা লৰচৰ কৰিলে সিহঁতৰ গাত কাপোৰ টানি নধৰে, যাতে সিহঁতৰ টোপনি নাভাঙে। আৰু অকণমান কোমল কাপোৰ এটা পিন্ধাব লাগে আৰু পিন্ধাই শুৱাব লাগে। আৰু ৰুমৰ লাইটটো যিটো মেইন লাইট হয়, বেছি পোহৰৰ লাইটটো অফ কৰিব লাগে যিমান দূৰ সম্ভৱ হয়। অলপ দূৰৰ আপুনি বেলেগ ৰুমৰ লাইট জ্বলাই থ'ব পাৰে, তেতিয়া অলপ পোহৰ আহি থাকিব আৰু সেই পোহৰটোৰ পৰা আপোনাৰ সুবিধা হ'ব, কাৰণ পিছত উঠিব লগা আপোনাৰ অসুবিধা নহয়। অলপ পোহৰটো দৰকাৰ হয় বাচ্চাৰ লগত। আৰু তাৰপিছতো বাচ্চা উঠিব পাৰে, মাজত যেতিয়া উঠে সিহঁতৰ ভোক লাগে বা সিহঁতৰ ডাইপাৰ চেঞ্জ কৰিব লগা হয়, তেতিয়া বাচ্চা উঠে। আৰু বাচ্চা সাৰ পালে আপুনি লগে লগে একদম এক্টিভ হৈ নাযাব, আপুনিও জাপ মাৰি নুঠিব যে এইটো কি হৈ গ'ল, এইটো তেনেকুৱা একো নহয়, এইটো একদমেই নৰ্মেল হয়। আপুনিও লাহেকৈ উঠিব, উঠি তাক শান্ত কৰিবলৈ চেষ্টা কৰিব। বাচ্চাটোক শান্ত কৰিলে তেতিয়া সি লাহে লাহে শান্ত হ'ব, আৰু যিখিনি তাৰ ডাইপাৰ চেঞ্জ কৰিব লগা হয় বা তাক খুৱাব লগা হয় খুৱাই দিব, আকৌ শুই যাব। ইমান বেছি অসুবিধা তেতিয়া নহয় যিটো মই পাইছোঁ। বাচ্চাৰটো শৰীৰত বাচ্চাটো চেঞ্জ হৈ থাকে, সিহঁতৰ দাঁত ওলাবৰ হয় বা খোজকাঢ়িবৰ হয় বা বেলেগ কিবা এটা চেঞ্জ হয়, যিটো আমি গম পাই থাকোঁ বাচ্চাৰ লগতে। এই সেনেকুৱা চেঞ্জবিলাক যেতিয়া হয় ন, সলনি হয়, দাঁত ওলাব হৈছে বা খোজকাঢ়িব হৈছে, এই যেতিয়া সিহঁতৰ শৰীৰত বিভিন্ন ধৰণৰ সলনি হৈ থাকে শৰীৰটো, তেতিয়া কিন্তু সিহঁতে আমনি কৰে। তেতিয়া সিহঁতে আপোনাৰ বা অলপ জ্বৰে আহিব পাৰে বা কিবা কৰিব পাৰে, আমনি কৰে। এইটো নৰ্মেল হয়, যদি এইটো এবনৰ্মেল একো নহয়, সেইটো নৰ্মেল হয়। যদি বহুত বেছি নহয় আৰু যদি বহুত বেছি দিনলৈকে হৈ নাথাকে, কেইদিনমানটো হ'বই, তো বহুত বেছি দিন নহ'লে সেইটো আপোনালোকে নিজে অনুমান কৰিব, তেতিয়াহ'লে চিন্তা কৰিব নালাগে। যদি তাতকৈ বেছি হয় যে সি শুৱা নাই বা এইখিনি কৰাৰ পিছত যদি তাৰ টোপনি নাহে, কিবা অসুবিধা পাই আছে, তেতিয়াহ'লে আপোনালোকে বাচ্চাৰ ডক্টৰৰ লগত একদম কনচাল্ট কৰিব, কাৰণ তেখেতসকলে বেছি ভালকৈ জানে। মইতো আপোনালোকক এইখিনিয়ে কৈছোঁ যিখিনি মই মোৰ লাইফত ফ'ল' কৰিছোঁ। যেতিয়া আপুনি এই ৰাতিৰ ৰুটিনটো ফ'ল' কৰিব, বাচ্চা লগে লগে ঠিক হৈ নাযায়।
এইটো বাচ্চা ঠিক হ'বৰ কাৰণে কেইদিনমান সময় লাগে সপ্তাহ 15 দিন বা 20 দিনো লাগিব পাৰে কিছুমান বাচ্চাক অলপ বেছিকৈ সময় লাগে তো সেইখিনি সময় আপোনালোকে দিব কিন্তু এই ৰুটিনটো সদায় ফলো কৰিব এৰি নিদিব দুদিন কৰি এৰি দিলে ইহঁতেও গম নাপায় আকৌ আগৰ নিচিনা হৈ যাব সেইকাৰণে এৰি নিদিব আৰু বাচ্চাৰ মাজতো সাৰ পালেও একদম জাপ মাৰি নুঠিব আৰু একদম ডাঙৰ লাইটটো ৰুমৰ মেইন লাইটটো জ্বলাই নিদিব জ্বলাই দিলে সিহঁতে দিন বুলিয়ে ভাবে সিহঁতেও গম নাপায় ন সৰু বাচ্চা তো সিহঁতে আকৌ খেলা আৰম্ভ কৰি দিব আৰু আপোনাৰ টোপনি গ'ল আৰু সিহঁতে খেলা আৰম্ভ কৰি দিব এনেকুৱা কেতিয়াও কৰিব নালাগে আৰু যিমান দূৰ পাৰি যদি বাচ্চাক বিছনাৰ পৰা উঠাই ল'ব লগাও হয় কান্দি থাকে বেছিকৈ তেতিয়াহ'লে আপোনাৰ বেডৰুমতে সেই কম লাইটৰ পোহৰতে মানে অকণ পোহৰ যায় থাকে তাতে লৈ আপুনি অকণ ঘূৰাই দিব কোচত লৈ থপথপাই এনেকৈ পিঠিত মোহাৰি দিলে বহুত বাচ্চাই দেখিছোঁ মই শুই যায় মোৰে নহয় মোৰ লগৰবিলাকৰ তেনেকুৱা হৈছে তো এই সেনেকুৱা কৰিব একদম জাপ মাৰি কেতিয়াও নুঠিব আৰু লাইট চাইট জ্বলাই আপুনি দিন কৰি নিদিব দিন কৰি দিলে তেতিয়া সি আৰু বেছিয়ে ভালে পায় খেলা আৰম্ভ কৰি দিব আপোনাৰ টোপনিটো পাহৰি যাব আপুনি আৰু গতিকে আৰু এটা কথা কওঁ যদি আপোনাৰ বাচ্চাটো 2-3 বছৰ হৈছে মানে কিতাপ চাব পৰা হৈছে ছবি থকা কিতাপ তেতিয়াহ'লে আপুনি ৰাতি শোৱাৰ 2 ঘণ্টামান আগৰ পৰা তাক টিভি চোৱাটো বন্ধ কৰিব বা মোবাইলো নিদিব সেইটোৱে সিহঁতৰ টোপনিত বহুত ক্ষতি কৰে কাৰণ সেই স্কিন মানে চোৱাৰ যিটো এফেক্টটো ন সিহঁতৰ বহুত দেৰিলৈকে থাকে সিহঁতে একদমেই শুব নোখোজে মই নিজেই এইটো পাইছোঁ যদি মোবাইল বা টিভি চাই থাকে একদমেই জল্দি টোপনি নাযায় ৰাতি মানে একদম হাহাকাৰ কৰি থাকে তো তাৰ কাৰণে মই কি কৰোঁ আজিকালি যিমান পাৰোঁ সন্ধিয়াৰ পিছৰ পৰা টিভি আৰু মোবাইল চোৱাটো একদম কমাই দিওঁ কি কৰোঁ যেতিয়া মই সিহঁতক ব্ৰাছ কৰাই পেলাই বিচনাত উঠোঁ ন তাক লৈ পেলাই তাৰপিছত মই কিতাপ দুখনমান লৈ লওঁ মই নিজেও কিতাপ লওঁ দুখন আৰু তাৰ কিতাপো লওঁ তাৰ কিতাপ দুখনমানো লৈ লওঁ ছবি থকা সি সেইকেইখন চাই খুব ভাল পায় সেইকেইখন চাইতো খুব ভাল পায় তাৰমানে সি হেলিকপ্টাৰ আৰু ডাইনো বিৰাট ভাল পায় হেলিকপ্টাৰ এৰোপ্লেন আৰু ডাইন'ছৰ মানে সেইকেইটা ইমানেই ভাল পায় তো এইকেইটা ছবি চাই কিবা কিবি কৈ থাকে হামা ভাল পায় মানে গৰুৰ ছবি ভাল পায় সেইবিলাক ছবি চাই খুব ভাল পায় আৰু কিবা কিবি কাহিনী বনাই দিওঁ আৰু সেই ছবিবোৰ চোৱা অলপ দেৰি পিছত সি ঠাণ্ডা হৈ যায় মানে লাহে লাহে ঠাণ্ডা হয় তাৰপিছত মোক কয় মা লাইট অফ কৰা আৰু তাৰপিছত আমি শুই যাওঁ তো এনেকুৱা এইটো এটা ডাঙৰ টিপছ মানে যেতিয়া অকণমান ডাঙৰ হয় আপুনি এনেকুৱা ছবি থকা কিতাপ চিতাপ দি বিচনাত উঠিব পাৰে বিচনাত উঠিলে সি লাহে লাহে ঠাণ্ডা হৈ তেতিয়া শুই যাব মই এইটো লাষ্ট 2 মাহমানৰ পৰা এইটো ফ'ল' কৰিছোঁ নহ'লে মানে বহুত দিগদাৰি কৰে তো সিহঁতক ঠাণ্ডা কৰিব লাগে আৰু সন্ধিয়াৰ পৰা যিমান পাৰি মোবাইল আৰু টিভি চোৱাটো কমাই দিব লাগে আমিতো আজিকালি দিবলৈ বাধ্য বহুত কাৰণত মানে নহ'লে নহয় কিন্তু তথাপিও যিমান পাৰি সন্ধিয়াৰ পৰা কমাই দিব লাগে চাপোজ মোবাইল আৰু টিভি চোৱাটো তেতিয়াও সিহঁতৰ কাৰণে এইটো ভাল হয় খুৱাই বোৱাই লৈ ধুনীয়াকৈ শুব পাৰে আপুনি মই যিখিনি ফ'ল' কৰিছোঁ সেইখিনি মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ আশা কৰোঁ আপোনালোকৰ সুবিধা হ'ব আৰু যদি আপোনালোকৰ সুবিধা হয় মোক জনাবলৈ একদম নাপাহৰিব আৰু মোৰ এইটো নতুন ইউটিউব চেনেল আপোনালোকৰ মৰম আৰু আশীৰ্বাদ দিব যাতে আমি বহুত দূৰ আগুৱাই যাব পাৰোঁ ইয়াকে কৈ মই মৌচুমী এইটো ভিডিঅ'ৰ পৰা আপোনালোকৰ পৰা বিদায় লৈছোঁ নতুন ভিডিঅ' লৈ আকৌ আহি থাকিম আপোনালোকৰ মাজলৈ তেতিয়ালৈকে ভালকৈ থাকিব হাঁহি থাকিব আৰু সকলোকে মৰম দিব থেংক ইউ ভেৰি মাছ আপোনালোক সকলোকে ধন্যবাদ মোৰ ভিডিঅ' চাই থকাৰ কাৰণে আৰু চাই থাকিব ভিডিঅ'